हाग्रामा महिलारि बिथांनि दैदेननाय BPF दोलोआ सावथाल हारिखौ नेवसिगारदों। नंगौ बे बाथ्राखौ जोंनिफ्राय बुंनाय जायाखै, बे बाथ्राखौ बुंदों सावथाल दुलाराय सावथाल फरायसा आफादनि दैदेनगिरिफ्रा। सावथाल हारिखौ नेवसिगारदों होनना बुंदों। माबोरैहाय नेवसिगारदों हाग्रामा महिलारि बिथांनि दैदेननाय BPF राजखान्थि दोलो एबा BPF सरकारा? बिथाङा फोरमायदों जे बिथांमोना फोरमायदों दे हाग्रामा महिलारि बिथांनि BPF दोलोखौ फैगौ विधानसभा बिसायख'थियाव बिनि फिथाइखौ जों होगोन होनना फोरमायदों, जेराव विधानसभा बिसायख'थिया गेजेराव आरो दान मोनसेबो गैलिया। दा बेनि सिगांनो सावथाल हारिनिफ्राय बा सावथाल दुलाराय सावथाल फरायसा आफादनिफ्राय BPF राजखान्थि दोलोनिसिम गोख्रों अजद दैखांनानै फिनजाथाय होदों एबा हमखि होदों। फैबाय थानाय विधानसभा बिसायख'थियाव बिनि गोख्रों फिननायखौ होगोन होननानै अजद दैखांदों दुलाराय सावथाल फरायसा आफादनिफ्राय। बिथांमोना मानि थाखाय फिननाय होगोन होनना फोरमायदों। बिथांमोना दाबि दैखांदों दे सावथाल हारिनो सासेबो नमिनेटेड MCLA आरो CSB बर्डआव सासेबो मेम्बार होयैनि थाखाय गोबारै दुखु फोरमायदों। बेखायनो सासेबो नमिनेटेड MCLA होयैनि थाखाय सावथाल फरायसा आफादनिफ्राय गोख्रों खुद्रिसारनाय। बिथांमोना फोरमायदों फैबाय थानाय जा विधानसभा बिसायख'थि, बे विधानसभा बिसायख'थियाव BPF दोलोखौ गोख्रों भाबै फिनजाथाय होगोन आरो फिननाय होगोन होननानै दुलाराय सावथाल फरायसा आफादनिफ्राय गोख्रों सोंखारिदों। मानो होनना बुङोब्ला सावथाल हारिनिफ्राय सासेबो नमिनेटेड MCLA होनाय जायासै आरो लोगोसे CSB बर्डनिफ्राय मा जाहोनाव सासेबो मेम्बार एबा सोद्रोमा सोसननाय जायाखै। बेखायनो फैबाय थानाय जा विधानसभा बिसायख'थि, बे विधानसभा बिसायख'थियाव सावथाल हारिनिफ्राय BPF दोलोखौ गोख्रों फिननाय होगोन होननानै बे समाव अजद दैखांदों दुलाराय सावथाल फरायसा आफादनिफ्राय। BPF নেতৃত্বাধীন চৰকাৰখনে সকলো জাতি জনগোষ্ঠী লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছে আৰু সকলো জাতি জনগোষ্ঠীক উন্নয়নৰ কথা কৈছে, কিন্তু দুৰ্ভাগ্যবশত তেওঁলোকে নমিনেটেড MCLA আমাক প্ৰদান নকৰিলে, লগতে CSB মেম্বাৰ আমাক প্ৰদান নকৰিলে। আমি দুখ প্ৰকাশ কৰিছোঁ। অত্যন্ত খিলঞ্জীয়া আৰু অত্যন্ত জনবহুল BTCত সাঁওতাল জনগোষ্ঠীত আছে, তথাপিও সেই সাঁওতাল জনগোষ্ঠীক প্ৰবঞ্চনা প্ৰতাৰণা কৰিছে এই BPF চৰকাৰখনে। আৰু এই BPF চৰকাৰখনক আমি অনুজ্ঞাই দিব বিচাৰিছোঁ। তেওঁলোকে আমাক কৈছে যে আপোনালোকে মৰম দিয়া নাই, তাৰ কাৰণে মৰম আমিও দিয়া নাই। ঠিক আছে, আমি 17 বছৰ কাক মৰম দিছিলোঁ? 17 বছৰ আমি কাক মৰম দিয়াৰ ফলত BPF চৰকাৰে 17 বছৰ শাসন কৰিলে? 17 বছৰত আপোনালোকে কি আমাক প্ৰদান কৰিলে? বদন হাজদা BTCৰ স্বাক্ষৰকাৰী আছিলে, তেওঁৰ পৰিয়ালে চাকৰি নাপালে, তেওঁৰ ষ্টেচু নবনাল, আপোনালোক তেতিয়া ক'ত হৈ আছিলে? গতিকে BPFৰ এনেধৰণৰ মন্তব্যক আমি গৰিহণা জনাইছোঁ আৰু BPFক এনেধৰণৰ কাৰ্যকলাপৰ ফলত অনাগত বিধানসভা নিৰ্বাচনত যে BPF ইয়াৰ ফল ভুগিব লাগিব সেই কথা নিশ্চিত। গতিকে আমি BPFক আহ্বান জনাম যাতে সময় থাকোঁতে সাঁওতাল জনগোষ্ঠীৰ প্ৰতি সঁহাৰি জনাই CSB মেম্বাৰ আৰু নমিনেটেড MCLA প্ৰদান কৰিব লাগিব। অন্যথা BPFে প্ৰত্যেকটো সভা সমিতিতে তেওঁলোকক কলা পতাকা প্ৰদৰ্শন কৰা হ'ব বা কলা পতাকাৰ তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। আৰু গাঁৱত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব নালাগে আমি বাধা দিছোঁ। আৰু যদি কিবা কাৰণত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত গাঁৱত সোমায় তেতিয়াহ'লে বাধাৰ সন্মুখীন হ'ব, প্ৰতিবাদৰ সন্মুখীন হ'ব। গতিকে শেষবাৰৰ বাবে আমি BPFক আহ্বান জনাম অনাগত দিনত যাতে ভাল চৰকাৰ এটা চলাবৰ কাৰণে বা ভাল চৰকাৰ বা ভাল শাসন চলাবলৈ হ'লে সাঁওতাল জনগোষ্ঠীৰ অগ্ৰাধিকাৰ পোৱাটো খাটাং। আৰু তেওঁলোকে কৈছে সকলো জাতি জনগোষ্ঠী মিলি আমি চৰকাৰ চলাইছোঁ। সঁচাকৈ যদি আপোনালোকে সকলো জাতি জনগোষ্ঠীলৈ চৰকাৰ চলাইছে তেতিয়াহ'লে সাঁওতাল জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব পাব লাগে। আৰু আমি এইটোও দাবী কৰিম যে অনাগত দিনত BPFৰ দলত সম্পাদক, সাধাৰণ সম্পাদক বা সম্পাদক পৰ্যায়লৈ আমাৰ অবড়ো জনগোষ্ঠীৰ পৰা বা সাঁওতাল জনগোষ্ঠীৰ পৰা প্ৰাধান্য পাব লাগে। তেতিয়াহ'লেহে আমি বিশ্বাস কৰিম যে BPFে সমূহ জনগোষ্ঠীক লৈ আগবাঢ়ি আছে।